মোৰ আগৰ ভিডিঅ'বোৰ চালে আপোনালোকে দেখিব যেনেকৈ পাইছিলোঁ তেনেকৈ ভাত বনাইছিলোঁ আৰু সাজিছিলোঁ তেনেকৈ, একো ডিচিপ্লিন নাছিলে। এতিয়া চাওকচোন লাহে লাহে বনাওঁতে ডিচিপ্লিন অকণমান শিকি পেলাই এখন আঞ্জাৰ জেগাত 4-5খন আঞ্জা হৈ যায়। আজি মই বনাব ইচ্ছা কৰিছিলোঁ বিলাহী আৰু আলুৰে কণীৰ আঞ্জা। পিছত বনাই দেখিলোঁ কণীৰে এনেকৈও বনাব পাৰি। সেইকাৰণে কণী ভাজি পেলাই বইল ৰাখিছোঁ, এটা অকলকৈ ভাজিছোঁ। তাৰপিছত এখন অমলেট বনালোঁ, আলু বিলাহী তাতো এটা কণী দিলোঁ। তাৰপিছত কল আছিলে মই ৰোৱা গছৰে, সেই কল অকণমান চিপছ টাইপৰ ভাজিলোঁ। খুব ভাল লাগিল বনাই পেলাই আৰু সেইকাৰণে শ্বেয়াৰ কৰিলোঁ আপোনাৰ লগত। আপোনালোকেও ট্ৰাই কৰিব পাৰে। চেলেঞ্জিং হয় গৰমত, তথাপিও আৰু ভাল লাগে এনেকৈ বনাই। থেংক ইউ ফৰ ৱাচিং।